হেল্ল' গাইছ, স্বাগতম জনাইছোঁ মই অন্য এটা মিনি ব্লগলৈ। এতিয়া মই গৈ আছোঁ কেক আনিবলৈ, কিন্তু কিয় মই কৈ আছোঁ কেকৰ দোকান আহি পালোহি, কিন্তু কোনটো কেক লওঁ তাকে ভাবি আছোঁ। আৰু যিহেতু বেছি সময়ো নাছিলে, সেইকাৰণে মই ভাবি চিন্তি নকৰি পেলাই কেকটো লৈ ল'লোঁ আৰু নামটো লিখি ল'লোঁ। কেক লৈ কৰি হ'ল, এতিয়া মই আহি আছোঁ। আৰু বাৰ্থডেলৈ মই অকলে নাযাওঁ, ইহঁত দুটাও যাব মানে। বাৰ্থডেৰ কেকটো আমাৰ ফালৰ পৰা ছাৰপ্ৰাইজ দিয়াৰ কথা আছিলে, সেইকাৰণে আমি তাক বাহিৰত থৈ পেলাই আমি কেকটো ভিতৰত ৰেডি কৰি আছোঁ। এইফালে দেখিছেনে, তাক হাতত ধৰি পেলাই মই লৈ আহিছোঁ কেকটোৰ ওচৰলৈ। এইফালে আমাৰ এই কেক চেক কাটি কৰি ল'লে। যিহেতু গোটেইসোপা একেলগে লগ খাইছোঁ আজি, সেইকাৰণে আমি বহুত আগৰ কথা কিছুমান পাতি আছোঁ বহি লৈ। আৰু এইটো হৈ গ'লোঁ মই। অলপ টাইম ৰখাৰ পিছতে আমাক খুৰীয়াই ভাত খাবলৈ মাতিলে। আৰু দেখিছেনে কিমানখিনি বনাই দিছে খুৰীয়াই আজি। আৰু এইফালে ময়ো ভাত চাত খাবলৈ বহি গ'লোঁ। এইফালে আমাৰ মিন্ময়, সেইফালে বীৰেন্দ্ৰ, তাৰপিছত এইফালে আমাৰ বাৰ্থডে বয় চিন্ময়। মোৰ কি হ'ল জানেনে, মাংসখিনিত মানে বহুত জ্বলা আছিলে, জ্বলাৰ কোবত একদম থাকিব পৰা নাই। খোৱা বোৱা চব হৈ গ'ল, এতিয়া আমি শুবলৈ লৈছোঁ গুড নাইট। আৰু এইফালে আমাৰ আজি খুৰীজনী দেই, চিন্ময় মাক। মই শুই আছিলোঁ গাইজ, 1:15 হৈছিলে, চাউণ্ড টাউন আহি আছিলে ক'ৰবাৰ পৰা। মই শুৱাৰ পৰা উঠি দেখিছোঁ এইকেইটা মোবাইল চাই আছে। এতিয়া চাওক ৰাতি এতিয়া মোবাইল চাবলৈ এৰা নাইকিয়া। গুড মৰ্ণিং গাইজ। আৰু আমিও শুৱাৰ পৰা উঠি কৰি ল'লোঁ। এইফালে সিহঁতে কাপোৰ চাপোৰ জাপি আছে। ৰাতিপুৱা এইফালে আমি খাই কৰি ল'লোঁ। আৰু ইয়াৰ ৰিয়েকশ্যনটো চাওকচোন, মানে ই মোক ভিডিঅ' বনাবলৈ নিদিয়ে, মানে খাই থাকোঁতেও ভিডিঅ' বনাই আছোঁ বুলি কৈ আছে। এতিয়া মানে আমি গোটেইগালে মিলি পেলাই এটা প্লেন বনালোঁ, ওচৰতে সিহঁতৰ ভাল জেগা আছে, তাতে ফটো চটো উঠি ল'মগৈ বুলি। এইফালে মই ভিডিঅ' চিডিঅ' বনাই লৈছোঁ, মানে বিহুৰ ক্লিপ এটা। আৰু মোৰ ভিডিঅ'টো চাবলৈ পাব, মোৰ এটা একাউণ্ট আছে, সেই একাউণ্টত মই এটা কলাপ কৰি দিম, আপোনালোকে চাব তাতে। ভিডিঅ' ফটো বহুত হৈ গ'ল, এতিয়া আমি ঘৰলৈ আহি আছোঁ। আৰু ভ্লগটো আজি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকেও চাই ভাল পালে নে বেয়া পালে নাজানো, কমেণ্ট কৰিব। থেংক ইউ।